আমি সকলোৱে বিচাৰোঁ এজন আমি সফল ব্যক্তি হ'বলৈ, আমি সকলোৱে বিচাৰোঁ আমাৰ এটা ধুনীয়া লাইফষ্টাইল হ'বলৈ। কিন্তু আমাৰ যিটো সপোনৰ যিটো জাৰ্ণি আছে, সপোনটো যিটো বাস্তৱ হোৱাৰ জাৰ্ণি, সেই জাৰ্ণিটো বহুত দীঘল। আমাৰ এই সফল হোৱাৰ জাৰ্ণিটোত বহুত বাধা আছে, যেনে আমাৰ ভয় আছে, যেনে আমাৰ লেজিনেছ আছে, যেনে আমাৰ ইগ' আছে। এইবিলাকৰ কাৰণে আমি সফলৰ ৰাস্তাত যাবই নোৱাৰোঁ। যদি কিবাকৈ আমাৰ এই বাধাকেইটা যদি নোহোৱা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সফল হোৱাৰ শতাংশ বহুত বেছি হৈ যাব। মই এটা ৰাতিপুৱা উঠিয়ে 1 মিনিটৰ কাম এটা কৰিব দিম। যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সফলৰ ক্ষেত্ৰত যিমানবিলাক বাধা আছে, চব বাধাবিলাক গায়ব হৈ যাব। এইটো হ'ল আপুনি ৰাতিপুৱা উঠিয়ে আপুনি আপোনাৰ আইনাৰ ওচৰত, মিৰৰৰ ওচৰত থিয় দিয়ক আৰু কওক যে আজিৰ দিনটো মোৰ কাৰণে শেষ দিন, গতিকে আজি মোৰ জীৱনত যি কাম কৰিব লাগিছে আজিয়ে কৰিম, কাৰণ অহাকাইলৈ মই জীয়াই থাকিব নোৱাৰোঁ। এইখিনি কথা নিজৰ আইনাৰ ওচৰত কওক আৰু গুচি যাওক নিজৰ কামলৈ। প্ৰথম দিনাৰ পৰাই আপোনাৰ লেজিনেছ নোহোৱা হৈ যাব, তাৰপিছত আপোনাৰ ফিয়াৰো নোহোৱা হৈ যাব, ভয়ো নোহোৱা হৈ যাব। আৰু যদি আপুনি কণ্টিনিউৱাছলি কৰি থাকে, আপোনাৰ ছাকচেছ ৰেচিঅ'টো বাঢ়িব।